এহাখিনি খাব পাইছোঁ পাই ন এহাখিনি খাব পাইছোঁ তো হেল্ল' মোৰ মৰমৰ ভিউৱাৰ্ছসকল ইমান বৰষুণত আজি ওলাই আহিছোঁ এঘৰলৈ যাওঁ কি দেখাওঁ আমাৰ সমাজৰ আৰু এটা নিয়ম দেখাবলৈ আপোনালোকক চেষ্টা কৰিম বুলি ভাবিছোঁ মোৰ সৈতে ভিডিঅ'টো চাই থাকক একদম স্কিপ নকৰিব কিন্তু একদম ধুনীয়াকৈ চাই থাকক ঠিক আছে বলক মোৰ লগত এতিয়া গৈ আছোঁ আমাৰ ঘৰৰ কাম কি আছে দিয়ক ঘৰ সাৰিব দিছে ঝাৰু একদম এইবোৰ লেতেৰা হৈ আছে একদম পুৰা হাউং চবকাম ঘৰটো খৰকে মুচিব লাগে আহিছে হেনো দেই ভকত খৰকে ঘৰটো মুচি লওঁ লেতেই চিধাকে দেই এয়া ঘৰ চব মুচি মেলি এতিয়া চফা কৰিম এতিয়া আলহী আহিব আমাৰ মইনাজনীক চাবলৈ আমাৰ ধুনু মইনাজনীক চাবলৈ আলহী আহিব এতিয়া बेटी घर का लक्ष्मी को देखने के लिए अभी आएगा एकदम पूरा अच्छे से स्वागत करेगा घर में আমাৰ কাঁহৰ বস্তু বেছি প্ৰিয় তো আমি কাঁহৰ বস্তু খাওঁ বেমাৰ আজাৰ নহয় একদম এইখিনি উঠাই ঘৰ মুচি ময়ো মুচি লওঁ আকৌ মুচিছে এইজনী অকণমানিজনী নেদেখা এতিয়া আপোনালোকক চাই ভূত চুত পাৰ হৈ যাব নোৱাৰি বোলে আমাৰ ইয়াত একদম এনেকৈ চি ব্যৱহাৰ কৰা হয় আপোনালোকৰ তাত কেনেকৈ ব্যৱহাৰ কৰাব একদম কমেণ্ট কৰি কিনে জনাবচোন আমাৰ দেউতা আহিছে একদম হুদিৰ কাৰণে একদম যা যোগাৰ পুৰা দেউতা কি আনিছে ধুনীয়া আহিলোঁ একদম যাবলীজনীকে কাম কৰিবলৈ এতিয়া একদম সাজি গাজি আহিছোঁ পুৰা অটৰ ওচৰত বহিম ভকতৰ নিয়ম নীতিবোৰ অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম যিমানখিনি পাৰোঁ ভকতৰ ওচৰলৈ যাবলৈ ইমান ভালো নালাগে ন আমাৰ অলপ অসজা লাগে দিয়কচোন যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম বাৰু দেখাবৰ কাৰণে একদম ভিতৰত কৰিছোঁ যিহেতু ভিডিঅ'টো একদম আন্ধাৰ তো ভিউৱাৰ্ছসকল এতিয়া আহিছে ভকত বৰ্তমান আহি বহিছে এয়া তামোল বন্ধা হৈছে ভকতৰ কাৰণে চবৰ নিয়মবিলাক বেলেগ বেলেগ যিহেতু আমাৰ এইফালে এনেদৰে খুম বন্ধা হয় আপোনালোকৰ ফালে কেনেদৰে বন্ধা হয় জনাবচোন এতিয়া খুম বান্ধি পেলাই ভকতৰ ওচৰলৈ নিয়া হ'ব মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ এয়া সেৱা লৈছে দেউতাই ভকতৰ ওচৰত এতিয়া খুম খুলি বহিছে শালত বৰ্তমান এয়া বাপেকে চুলি কটা নিয়ম কৰা হৈছে আমাৰ এনেকৈ চুলি কাটে সুধি উলিয়ালে দেউতাকে চুলি কাটি দিছে এতিয়া ভকতে প্ৰসাদ বিতোৱা কাৰ্যসূচী চলি আছে এয়া প্ৰসাদ ভগাই আছে এতিয়া দেউতাক তামোল দিবলৈ যাওঁ এয়া দেউতা লগ তামোল লোৱা এইটো আমাৰ দেউতাটো চা আমাৰ দেউতাটো ইমান ডেকা দেখিছে সুধি উলিয়াইছে যিহেতু এয়া অকণমানিজনী মা দেউতা হয় এতিয়া গৈছে আমাৰ মাহঁতে সেৱা কৰিব শেষত ভকতক চাহ দিয়া হয় সুধি উলিয়াই শুচি হোৱাৰ পাছত শুচি হোৱা বুলিয়ে কয় চাগে এয়া মই চাহ সুধিছোঁ কোনোবাই ল'ব নেকি আৰু এনেকৈ সোধা হয় আৰু এতিয়া ভকতে শুচি হোৱাৰ পাছত চাহ খাব একদম পুৰা কিবা কিবি পাৰ্টি একদম খা চবে খাই এইজনী আমাৰ ধুনু মইনাজনী কলা পাৰ্টি দিছে একদম কোন হয় বাবু তোমাক কোন হ'ব ভনী পেহী ক'বা দেই মাৰিছোঁ ভালকৈ খাইছে এনে তামোল তামোল এঠৰ পৰা সুমিয়াই কিনে কথা পাতিব পৰা নাই এজনীয়ে এয়া সামৰণি চোৱা এয়া এতিয়া আমি এহাখিনি খাব পাইছোঁ পাই ন এহাখিনি খাব পাইছোঁ ভকতে একদম সেইখিনি খাব পেলাই একদম বহুত কপাল আৰু ভাগ্য দেই সেইখিনি আশীৰ্বাদ বুলি ভাবোঁ দেই আমি সেইখিনি একদম ভকতে এয়া খাইছোঁ এই মাকে একদম মাজতে বহি লৈছে গোটেইখিনিয়ে দেখাই একদম মাজতে বহুৱাই লৈছোঁ মাকক একদম পূৰা খাইছোঁ আমি মজাছে আপোনালোককো ইমান দেৰি কাৰণে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে একদম বহুত ধন্যবাদ একদম কোটি ধন্যবাদ এতিয়ালৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আজিলৈ টাটা বাকলি সোপাও একদম লৈ যাওঁ এতিয়া ছাগলীক দিংগে ছাগলী কৰি কিনে ৰখি আছে তো ছাগলীকেইটাক দিংগে এতিয়া খুৱামগৈ এতিয়া বাকলি সোপাও পেলনি ৰ নিচোন এতিয়া চাই আকৌ বাকলি নিং দাদা বাকলিখিনি ছাগলীক দি দিয়ক লৈ যাওক ছাগলী এতিয়া বাকলিখিনি ছাগলীক দিবলৈ নিছে দাদাই ছাগলী লাগিলে ক'ব ৰাইজক একদম ছাগলী বহুত ধুনীয়া ছাগলী আছে এইবিলাক ইয়াতো নাই দেখা আপোনালোকে বহুত ধুনীয়া ছাগলী আছে আমাৰ একদম ছাগলী পোহে দাদাহঁতে এইবিলাক দেখিছে ছাগলী কি মজা ছাগলী ৱা একদম সোপে খাইছে দেখিছে কি ধুনীয়াকৈ একদম ৰসগোল্লাহে আৰু ছাগলী বাকলিখিনি মজা আছে খাইছে